মহানগৰীৰ পাণবজাৰ থানাৰ আৰক্ষী বিষয়াৰ দেহত কোভিড-19 পজিটিভ। আক্ৰান্ত বিষয়াজনৰ নাম অভিজিত দলে। পাণবজাৰ থানাৰ উপ পৰিদৰ্শক অভিজিত দলে। তেওঁৰ বয়স 28 বছৰ বুলি জানিব পৰা গৈছে। মহানগৰীৰ বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টিনত আছিল অভিজিত দলে। ইয়াৰ পূৰ্বে তেওঁ কেইবাটাও কণ্টেইনমেণ্ট জোনত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। আনহাতে হাতীগাঁও থানাৰ এজন আছামীৰ দেহতো ধৰা পৰিছে কোভিড-19 পজিটিভ। আছামীজনৰ নাম গগন ৰাজবংশী। তেওঁ যোৱা 8 জুনত গ্ৰেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে। শেহতীয়াভাৱে তেওঁ তেজপুৰ কাৰাগাৰত বন্দী হৈ আছিল। গ্ৰেপ্তাৰৰ পাছতেই তেওঁৰ সোৱাব লোৱা হৈছিল আৰু আজি সোৱাবৰ ফলাফল অহাৰ পাছত তেওঁক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। পুনৰবাৰ জনাইছোঁ, মহানগৰীত এজন আৰক্ষী বিষয়াৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে। আৰক্ষী বিষয়াজন পাণবজাৰ থানাৰ উপ পৰিদৰ্শক অভিজিত দলে বুলি জানিব পৰা গৈছে। মহানগৰীৰ বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টিনত আছিল অভিজিত দলে আৰু ইয়াৰ পূৰ্বে তেওঁ মহানগৰীৰ কেইবাটাও কণ্টেইনমেণ্ট জোনত কৰ্তব্যত আছিল আৰু অৱশেষত তেওঁৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে। তেওঁ কোভিড-19ত আক্ৰান্ত বুলি জানিব পৰা গৈছে আৰু আজি এই ফলাফল আহিছে কিছু সময় পূৰ্বে। আৰু ইয়াৰ সমান্তৰালকৈ হাতীগাঁও থানাৰ এজন আছামীৰ দেহতো কোভিড-19 পজিটিভ ধৰা পৰিছে। আক্ৰান্ত আছামীজন গগন ৰাজবংশী বুলি জানিব পৰা গৈছে। তেওঁ বৰ্তমান তেজপুৰ কাৰাগাৰত আছিল আৰু তেজপুৰ কাৰাগাৰৰ পৰা আজি তেওঁক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। যোৱা 8 জুনত গ্ৰেপ্তাৰ হৈছিল আছামীজন। হাতীগাঁও থানাই গ্ৰেপ্তাৰ কৰিছিল। এটা চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আছামীজন আৰু ইয়াৰ পাছতে তেওঁৰ সোৱাব লোৱা হৈছিল, কিন্তু তেওঁক তেজপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল গুৱাহাটীৰ পৰা। অৱশেষত আজি সোৱাবৰ ফলাফল আহিল আৰু এই সোৱাবৰ ফলাফলত তেওঁ কোভিড-19 আক্ৰান্ত বুলি প্ৰকাশ পাইছে।